Hey guys, welcome to my channel Subayir Vlog. তো আজি মই এতিয়া যাবলৈ ওলাইছোঁ বৰপেটা লেবৰ পৰা যাম চশমা ঠিক কৰিবলৈ। মানে আপোনালোকক লেবত নেদেখাওঁ কিয়, কাৰণ মই ভাবিছোঁ যে একদিন এটা ভিডিঅ' বনাই কেনে তাতে পূৰা লেব টুৰটো দি দিম, সেইকাৰণে লেব নেদেখাওঁ আপোনালোকক। পিছত এদিন এটা ভিডিঅ'ত দেখাই দিম। তো ব্লগ এতিয়া বৰপেটাত যাম ব্লগ। তো এতিয়া ৰখিলোঁ অলপ কুঁহিয়াৰৰ ৰস খাবলৈ। তো ব্লগ কুঁহিয়াৰৰ ৰস খাওঁ। দাদা বনাওক আছে। মানে গাইছ অলপ গৰম পৰিছে, সেইকাৰণে অলপ খাই দিওঁ অলপ। এক গ্লাছ। গাইছ খাই ল'লোঁ, এতিয়া পইচা দি ব্লগ যাওঁ। তো গাইছ বৰপেটাৰ পৰা তাৰে লেবত গৈছিলোঁ। তো লেবৰ পৰা আহি ডাইৰেক্ট চশমা ঠিক কৰিবলৈ আহিলোঁ। দেউতাৰ চশমা আকৌ ভাঙি গৈছে, চাব পাৰে। তো খোলাই ঠিক কৰি আছে। কি ঠিক হ'ব না আজি? ঠিক হ'ব না? যেহেতু মোৰ বাইক হ'ব পাৰে। কিমান ডিজাইনৰ চশমা বাপৰে। তো গাইছ ফাইনেলি চশমাটো ভাল কৰি ল'লোঁ, এতিয়া ভৰাই কিনে ঘৰত যাম ব্লগ। গাইছ বৰপেটাৰ পৰা ডাইৰেক্ট ঘৰত আহি দোকানত গৈছোঁ, মানে ভিডিঅ' কৰিব পৰা নাই। তো এতিয়া দোকানত বহি আছোঁ, চাই থাকক। গাইছ মই এতিয়া যাবলৈ বাহিৰে বাগতি আৰু চাওক কাটি পাৰ্টনাৰবিলাক বহি আছে। তো ব্লগ এতিয়া বাগতি যাওঁ, দোকানৰ মাজৰ কাৰণে যাই আছোঁ। তো চাই থাকক সন্ধিয়াৰ মনোমোহা দৃশ্য। এতিয়া সন্ধিয়া হৈছে কিন্তু মোবাইলত লাইট দেখুৱাই আছে সন্ধিয়া হ'লে। তো এতিয়া গাড়ী চলাওঁ, মানে মোৰ ভিডিঅ' কৰা হোণ্ডাটো অলপ ভাংছে, সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰোঁ গাড়ী চলোৱা থকা অৱস্থাত। এতিয়া ফাইনেলি বাগতি পালোঁ, মাল ল'বলৈ আহিলোঁ ঘৰৰ বিপ্লৱৰ দোকানত। লৈ লওঁ মাল। তো গাইছ মালকেইটা লৈ লগে লগে দোকানত আহিলোঁ, মানে ঘৰত আজি স্পেচিয়েল ৰান্ধা হৈ আছে। তো কি ৰান্ধা হৈ আছে আপোনালোকে ভিডিঅ' চালে গম পাব। তো চাই থাকক। সেইনে এটা দিওঁ, মাংস ৰান্ধা হৈ আছে। কি মাংস এইটো আপোনালোকক পিছত জনাই আছোঁ, চাই থাকক ভিডিঅ'। তো এইটো হৈছে হাঁহৰ মাংস টেষ্টি ৰান্ধিছে। তো খাই লওঁ। তো গাইছ ফাইনেলি খোৱা হ'ল, এতিয়া দোকানখন বন্ধ কৰিম। দোকানখন মানে এতিয়া বন্ধ কৰি কিনে ঘৰত যাই শুম। তো আজিৰ ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ গাইছ, বাই বাই। আৰু এটা ভিডিঅ'ত লগ পাইছোঁ, বাই।